হেল্ল' গাইছ, মাঘৰ বিহু শুভেচ্ছা থাকিল সকলোৰ বাবে। সেয়েহে মই এতিয়া আটা পিঠা বেলি আছোঁ। যিহেতু মই উৰহি পিঠা বনাম বুলি ভাবিছোঁ, সেইবাবে এতিয়া আলু অলপ ভাজি পিনে ধুনীয়াকৈ উৰহি পিঠা বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু মই কেনেধৰণৰ বনাই আছোঁ উৰহি পিঠা চাই থাকক। চাওকচোন ইমান ধুনীয়া হৈছে। এতিয়া মই তেল অলপ দি পিনে ধুনীয়াকৈ এটা কৈ দিছোঁ। যিহেতু এটা দি পিনে এতিয়া অলপমান টাইম থৈ দিব লাগিব, সিজিব লাগিব অলপমান টাইম, সেইবাবে মই অলপমান টাইম থৈ দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ উৰহি পিঠাখিনি এটা কৈ লুটিয়াই দিছোঁ। লুটিয়াই দি পিনে অলপমান টাইম থৈ পিনে এতিয়া মোৰ উৰহি পিঠা হৈ গ'ল। আপোনালোকক দেখাই আছোঁ মই কি ধৰণৰ উৰহি পিঠা বনাইছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে উৰহি পিঠাখিনি। আৰু এতিয়া মই পিঠাগুড়ি অলপ লৈ পিনে ধুনীয়াকৈ পিঁয়াজ আৰু ধনিয়া, নিমখ অলপ আৰু পানী অলপ দি পিনে মিহলালোঁ। মিহলাই পিনে এতিয়া ধুনীয়াকৈ তেল অলপ দি পিনে এতিয়া অলপকৈ পিঠাগুড়ি দিলোঁ। দি পিনে লুটিয়াই দিলোঁ অলপ। চাওকচোন ইমান ধুনীয়া ফুলা হৈছে। আপোনালোকে বনাই চাবচোন কেনেকুৱা লাগে, বহুতে টেষ্টি লাগে খাবলৈ কাৰণে। ভিডিঅ'টো ভাল লাগিল যদি ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো ইয়াতে সামৰিলোঁ। বাই বাই।